হয় নমস্কাৰ বন্ধুসকল আজি 1 মাঘ আৰু প্ৰতি বছৰৰ দৰে আমি ইয়াতে মাঘ বিহু পালন কৰি আহিছোঁ আৰু এই মাঘ বিহুৰ স্থলীৰ পৰাই সমগ্ৰ অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এনেদৰে আমি এখন মেজি সাজিছোঁ আৰু অসমীয়াৰ বাপতিসাহোন এই ভোগালী বিহুটি এনেকৈ আমি পালন কৰিছোঁ। বন্ধুসকল গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এটা সময় আছিল বন্ধুসকল যিটো সময়ত আমি মেজি সাজিছিলোঁ। আচলতে মাঘৰ বিহু বুলি কোৱাৰ লগে লগে আমাৰ যি উৎসাহ আছিলে আৰু বহুত উৎসাহেৰে আমি আচলতে খৰি বিচাৰিছিলোঁ, গছ কাটিছিলোঁ বা মেজি সাজিছিলোঁ। ওখ ওখ মেজি আমাৰ ইয়াত তৈয়াৰ কৰিছিলোঁ, কিন্তু সেই যিটো উৎসাহ সেই উৎসাহটো আজিৰ যুৱচামৰ মাজত আমি দেখিবলৈ নাপাওঁ। কাৰণ তেতিয়াৰ সময়ত আমি যেতিয়া মেজি সাজিবলৈ গৈছিলোঁ আমাৰ গাঁৱৰ সকলো যুৱক ওলাই আহিছিলে, নিজে নিজে য'ত যেনেকৈ পাৰে কাঠ লৈ অনা হৈছিলে আৰু ওখ ওখকৈ মেজি প্ৰস্তুত কৰা হৈছিলে। কোনোবাই দিছিলে আমাক ভেলাঘৰ সাজিবৰ কাৰণে, কোনোবাই আহি পেলাই আকৌ আমাৰ নৰাখিনি কটা হৈছিলে। তেনেকৈ ডাঙৰ ডাঙৰ ভেলাঘৰ প্ৰস্তুত কৰা হৈছিলে আৰু ঢোল যোগাৰ কৰা হৈছিলে। ঢোল আৰু পেপাৰ মাতে গোটেই পৰিৱেশটো আমাৰ ৰজনজনাই আছিলে। এতিয়া বিহু আচলতে তেতিয়া লাগিছিলে আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে ডিজেৰ প্ৰয়োগেৰে আচলতে বিহুৰ যিটো মাদকতা সেই বস্তুটো একেবাৰে কমাই আনিছে। যি কি নহওক বন্ধুসকল, মাঘৰ বিহু আমি পালন কৰি আহিছোঁ, কৰিবই লাগিব নহয় জানো। গতিকে সকলোৱে মাঘৰ বিহু পালন কৰক আৰু মাঘৰ বিহুটোক আমি এনেকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ আহক। আৰু মেজিৰ জুয়ে আমাৰ মাজৰ যি ভাতৃত্ববোধৰ এনাজৰীডাল আৰু শক্তিশালী কৰক, তাকে কামনা কৰিলোঁ। পুনৰবাৰ সমগ্ৰ অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এনেকৈ জ্বলি ভোজ ভাত খাই আজি ৰাতিপুৱা মেজি আমি সকলোৱে লগ লাগি মেজিটো জ্বলাইছোঁ। হয়তো উঠোতে ঠাণ্ডা যিটো ঠাণ্ডা কাৰণে অলপ দেৰি হৈছে। সেই মেজি জ্বলাই আমি ৰাইজে এতিয়া পিঠা পনা খাই আৰু গোটেই অসমবাসীলৈ ভোগালী বিহু শুভেচ্ছা থাকিল।